এনেকৈ মেকুৰীৰ শব্দ নকৈ সোমাইছা যে? নাই মানে আপুনি গান শুনি আছিলতো। এইটো বাৰু প্ৰিয়ংকা চৌধুৰীৰ ঘৰ হয়নে? এইটো তাইৰ ঘৰ নহয়, তাই ইয়াত থাকে। পিছে তুমি কোন? মই সুৰুজ, তেওঁক এবাৰ মাতি দিবনে? কিয়? তেওঁৰ লগত কথা আছিল। তাই এতিয়া কথা পাতিব নোৱাৰে, পাছফালে মোৰ কাপোৰ ধুই আছে। বৰ দৰকাৰী কথা আছিল, যদি এবাৰ আপুনি তেওঁক মাতি কৈছো নহয় নোৱাৰে বুলি। কি একেটা কথাকে বলকি আছা? জয়াৰ পৰা চাওক, মই বহু আশা কৰি ইয়ালৈ আহিছিলোঁ, যদি এবাৰ তুমি ভালে ভালে ইয়াৰ পৰা যাবা নে মোৰ ভাইটোক মাতিব লাগিব? সি কিন্তু ইয়াৰ পৰা বহু টকা গতিয়াই বাহিৰ কৰি দিছে, কৈ থলো। নহয় মানে আপুনি মোৰ কথা বুজিব লাগিছিল। ঘুচিয়াই দাঁত মোক ভাঙি গোটেই বজাৰখন ঘূৰাই ফুৰাব লাগিছিল তাক। আৰে মই থাকোঁ দেখি ইয়াক কোন চাচোন ক'ৰ পৰা ওলাইছে, খেদিলেও ওলা যায়। ঐ কোন হ'ব তই? ইয়াত কি কাম? বছ অ এইটোৱে হয়তো সিদিনাখন পাণ্ডুগড়ৰ সন্মুখে যাব মাৰিছিল। হয় নেকি? তোকতো মই বিচাৰিয়ে আছিলোঁ। আজি দেখিছোঁ চিকাৰ আহি নিজে গঁৰালত সোমাইছে। প্লিজ এবাৰ প্ৰিয়ংকাক মাতি দিয়কচোন, মই কথাখিনি কৈছো নহয় পাছফালে কাম কৰি আছে বুলি। তুমি কাণেৰে কমকৈ শুনা নেকি? ই কমকে শুনাই নহয়, কথাবোৰ কমকে বুজেও। নহ'লেনো মই থাকোঁ দেখি এইটো এলেকাত মস্তান হ'বলৈ আহেনে? এইবোৰ মস্তান ফস্তান হোৱাৰ ইচ্ছা মোৰ নাই। ইচ্ছা নাই যে তই মোৰ মানুহৰ ওপৰত হাত তুলিছ কিয়? তই যাতে কৈ ফুৰিছ কিয়? কোনেও যাতে মোক ভয় নকৰে, কোনেও যাতে মোক চান্দা নিদিয়ে। সেইবোৰ বেয়া কাম, সেইকাৰণে কৈছোঁ। এইবোৰ ভাল বেয়া বিচাৰ কৰিবলৈ তই কোন? আৰু মানুহক দম দি য'তে মতে চান্দা তুলিবলৈ তই কোন? দুখীয়া দোকানীবোৰক মাৰধৰ কৰিবলৈ তই কোন? সেইবোৰ কৰিবলৈ হিম্মত লাগিবই, হিম্মত। এইখিনি হিম্মতকে ভাল কামত নলগাও কিয়? যদি ইমানেই হিম্মত আছে তেনেহ'লে কপালৰ ঘাম মাটিত পেলাই কাম নকৰে কিয়? কি? তোৰ দ্বাৰা এনেকৈ দোকানে দোকানে ভিক্ষা খুজিবলৈ হিম্মত নালাগে ঐ। কেৱল নীলাজ আৰু কাপোৰ হ'লেই হ'ল। কি ক'লি? মোৰ ভাই কিমান বেয়াকৈ ক'লে তই কোন? মই কোন সেয়া দেখুৱাই দিব লাগে। আপোনাৰ ভাইৰ চকু কাণ নাক মুখ এইবোৰ আগৰ জেগাত নাথাকে। কি? বহুতাৰে মুখৰ মানচিত্ৰ চেঞ্জ কৰিছোঁ মই, গতিকে নিজৰ ভাইকো বচাই ৰাখিব। ভাইটি ভাইটি মই গাঁৱৰ ল'ৰা জেমছ। গাঁৱৰ ল'ৰাই গাঁৱে গাঁৱে বন্তি জ্বলাব জানে আৰু চহৰে চহৰে চিতাৰ জুই জ্বলাব জানে, গতিকে অলপ সাৱধানে থাকিবি। দুখ পালে নেকি ভাইটি? নাই দুখ পালে মই তাক কেনেকৈ যাবলৈ এৰি দিওঁ নেকি? হ'লেও আপুনি তাক দুখুজামান মাৰি পঠাব লাগিছিল বছ। মাৰিলোহেঁতেন, কিন্তু কেছটো ঘৰৰ ভিতৰত হ'ল যে। বাহিৰত হোৱা হ'লে তাৰ এডালো হাতীয়ে মাংসৰ হাৰ চুই ময়ো ভাল পাওঁ জেমছ, কিন্তু তই চিন্তা নকৰিবি। বাইদেউ বহিছোঁ দেই। তোৰ হাৰ কেইডাল মই মুখলৈ নিনিওঁ। এলেকাত বহুত ঠেকুৰা কুকুৰ ঘূৰি ফুৰে নহয়, ইহঁতকে দি দিম তোৰ হাৰ কেইডাল। জন্তুক খুৱাই অলপ পুণ্যও হ'ব নে কি কয় বাইদেউ? বছ অ সি বাৰু আপোনাক বৰ বেয়াকৈ কৈ গ'ল নেকি? কৈহে গৈছে, সেইখিনি মোক একো কৰিব পৰা নাই। ঐ চাউন চাই গ'লে নে? মই নাজানো। মই নাযাওঁ।